নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল এছামিজ কবিতালৈ স্বাগতম জনাইছোঁ। আজি আমি কিছুমান অদ্ভুত ব্যতিক্ৰমী জন্তুৰ বিষয়ে আলোচনা কৰিম, যিবোৰ জন্তু বিচিত্ৰ, আচৰিত, আজব আৰু বিস্ময়কৰ। আৰু এই জন্তুবোৰৰ বিষয়ে আমি খণ্ড খণ্ডকৈ ভাগ ভাগকৈ আলোচনা কৰিম। তেতিয়াহ'লে আহকচোন আজি প্ৰথম ভাগটো আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, এই মনোমোহা পৃথিৱীখনত নানা ধৰণৰ অলৌকিক বস্তু দেখিবলৈ পোৱা যায়। এই পৃথিৱীতে বহুত জীৱ জন্তু আছে, তাৰ ভিতৰত এনে কিছুমান অদ্ভুত জন্তু আছে আপুনি দেখিলে আচৰিত মানিব। প্ৰথমতে বন্ধু বান্ধৱীসকল, আমি আলোচনা কৰিম ৰেড লিপছ ব্ৰেডফিছৰ বিষয়ে। আপোনালোকে ইয়াত দেখা পাইছে মানুহৰ ওঠৰ নিচিনা এই ৰঙা ওঠৰ ব্ৰেডফিছটো। এই ৰঙা ওঠৰ উজ্জ্বলতাৰ বাবে পৃথিৱীত বিখ্যাত হৈ পৰিছে। এই ব্ৰেডফিছটো প্ৰশান্ত মহাসাগৰত গালাপাগোছ আইলেণ্ডত পোৱা যায়। এই আইলেণ্ডটো চাউথ আমেৰিকাৰ পেৰু দেশত অৱস্থিত। বন্ধু বান্ধৱীসকল, জন্তুটোৱে ভালকৈ সাঁতুৰিব নাজানে বাবে ই সাগৰৰ তলিত খোজকাঢ়ি থাকে। দ্বিতীয়তে হৈছে নেকেড মল ৰেড। দেহত একেবাৰে নোম নথকাৰ বাবে ইয়াক নেকেড বোলা হৈছে। পূব আফ্ৰিকাত পোৱা এই জন্তুটোৰ চকু দুটা একেবাৰে সৰু হ'লেও ই চকুৰে ভালকৈ দেখা পায়। আপোনালোকে ইয়াত দেখা পাইছে দুটা দাঁত ওলাই থকা এই ব্যতিক্ৰমী জন্তুটো। তৃতীয়তে হৈছে এক্সেলোটল। এই জন্তুটো কেৱল মেক্সিকোত পোৱা যায় আৰু ই পানীৰ তলত খোজকাঢ়ি থাকে বাবে ইয়াক মেক্সিকান ৱাকিং ফিছ বুলি কোৱা হয়। আপোনালোকে ইয়াত দেখিবলৈ পাইছে আধা অংশ মাছৰ নিচিনা আৰু আধা অংশ সৰীসৃপ প্ৰাণীৰ নিচিনা এই আচৰিত জন্তুটো। চতুৰ্থ অদ্ভুত জন্তুটো হৈছে টাৰ্চিয়েৰ। এই জন্তুটো দক্ষিণ পূব এছিয়াৰ আইলেণ্ড পৰত পোৱা যায়। দেখাত বান্দৰৰ নিচিনা এই জন্তুটোৰ চকু দুটা শৰীৰৰ তুলনাত বহুত ডাঙৰ আৰু ই নিজৰ ডিঙিটো 180 ডিগ্ৰী ঘূৰাই দিব পাৰে। অৱশেষত আমি জানিম দি ব্লু পেৰট ফিছৰ বিষয়ে। সম্পূৰ্ণ নীলা ৰঙৰ এই পেৰট ফিছটোক আটলাণ্টিক মহাসাগৰ আৰু কেৰিবিয়ান সাগৰত পোৱা যায়। ইয়াৰ সাধাৰণ ছাইজ হৈছে 30 পৰা 75 চেণ্টিমিটাৰলৈকে, কিন্তু ই 1.2 মিটাৰলৈকে ডাঙৰ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই আমি কিছুমান অদ্ভুত প্ৰাণীৰ বিষয়ে জানিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে। তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম অদ্ভুত জন্তুৰ বিষয়ে দ্বিতীয় ভাগটোলৈ। এতিয়া ধন্যবাদ।